আজি আমি এগৰাকী বিশেষ মেধাৱী ছাত্ৰী ঘৰত আহি উপস্থিত হৈছোহি। আমাৰ গেলেকী অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ পৰা যিগৰাকী ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হোৱা আমাৰ সকলোৰে মৰমৰ উচ্চতৰ মাধ্যমিক গেলেকী জাতীয় বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈ তেওঁ এই সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে শ্ৰীমতী সম্প্ৰীতি গগৈ। তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি ইতিমধ্যে গম পাইছোঁ যে প্ৰচাৰ হৈছে আমাৰ গেলেকী অঞ্চলৰ ভিতৰত কলা শাখাত যিকেইখন শিক্ষানুষ্ঠান আছে সেই শিক্ষানুষ্ঠানসমূহৰ ভিতৰত তুমি আটাইতকৈ সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছা। এই সফলতাৰ মূলতে তুমি কোনকেইটা দিশ প্ৰথমে আঙুলিয়াই দিবা? পোনপ্ৰথমে নমস্কাৰ। মই কলা শাখাৰ ছাত্ৰী গেলেকী জাতীয় বিদ্যালয়ৰ আৰু মোৰ বিশেষকৈ এই পৰীক্ষাটোৰ লগত আমাৰ স্কুলৰ ছাৰ বাইদেউসকলে যিবিলাক নোটছ দিছিলে সেইবিলাক পঢ়িছিলোঁ আৰু মই মানে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনসমূহো প্ৰেক্টিছ কৰিছিলোঁ ঘৰত। আৰু তাৰোপৰি ঘৰৰ পৰাও মানে মোক বহুতখিনি উৎসাহ দিছিলে পৰীক্ষাটোৰ লগত, মা দেউতাহঁতে আৰু টিচাৰসকলেও মানে মাজে সময়ে প্ৰি টেষ্টৰ পিছত যিহেতু বন্ধ থাকে তেতিয়াও তেওঁলোকে মানে মোক কল কৰি বা মেছেজত সুধিছিলে কিবা নোৱাৰা থাকিলে নেকি। তুমি যি কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'লা, এই কৃতিত্ব লাভৰ কাৰণে তুমি দৈনিক কিমান ঘণ্টাকৈ অধ্যয়ন কৰিছিলা বা কেনেকৈ তুমি চেষ্টা কৰিছিলা? মানে এটা ফিক্স টাইম টেবল নাছিলে। মোৰ যেতিয়াই মানে মন যায় ৰাতিপুৱা উঠাৰ পাছত চাহ তাহ খোৱা মেলাৰ পিছত ফ্ৰেছ হৈ মানে তেতিয়া মুডটো ফ্ৰেছ হৈ থাকে তেতিয়া পঢ়িছিলোঁ। দুপৰীয়া সময়ত পাছবেলা মানে মনটো যেতিয়া পঢ়ো যেন লাগে তেতিয়াই মই কিতাপ পঢ়িছিলোঁ। আৰু তোমালোকৰ বিদ্যালয়ৰ পৰা যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। কিমান গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল তোমাৰ বিদ্যালয়ৰ পৰা? আমাৰ গেলেকী জাতীয় বিদ্যালয়ৰ পৰা 63জন ছাত্ৰ ছাত্ৰীয়ে দিছিলে। 63জন। তাৰ গোটেইকেইজনে উত্তীৰ্ণ হৈছে। কলা শাখাৰ 56জন আছিলে ছাত্ৰ ছাত্ৰী। এতিয়া তুমি যিহেতু বিশেষভাৱে উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লা, এতিয়া আগন্তুক দিনত তুমি কোনটো দিশত বা কেনেকৈ নিজকে আগুৱাই নিয়াৰ সিদ্ধান্ত কৰিছা বা পৰিকল্পনা কৰিছা? মই এতিয়া BA LLB কৰিম বুলি ভাবিছোঁ। বেচেলৰ অফ আৰ্টছ আৰু LLB-টো ল'টো একেলগে হৈ যাব। তাৰপিছত তাৰ পৰৱৰ্তী পৰ্যায়ত মই প্ৰশাসনিক দিশত আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। মানুহে জীৱনক এটা নিৰ্দিষ্ট দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ দিশ থাকে আৰু সেই দিশ বা লক্ষ্যত উপনীত হ'বলৈ বিভিন্ন ধৰণৰ ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ তেওঁ অৱতীৰ্ণ হয়। তুমি যে এই প্ৰশাসনিক দিশটোকে বাছি ল'লা, ইয়াৰ কিবা কাৰণ আছে নেকি বিশেষ? মই মানে সৰুৰ পৰাই দেখি আহিছোঁ মানুহৰ মানে কি হয় যিবিলাক উচ্চপদস্থ বিষয়াসকল তেওঁলোকে মানে এই গাঁৱৰ যিবিলাক মানুহ সৰু বা আমি যিসকলক অশিক্ষিত বুলি কওঁ, নিৰক্ষৰ বুলি কওঁ, তেওঁলোকক কি হয় অলপ মানে অৱহেলা কৰাৰ নিচিনা হয় বিভিন্ন ক্ষেত্ৰতে হওক। আৰু মই যিখন গাঁৱত থাকোঁ বিষ্ণুপুৰ আদৰ্শ গাঁও, তাকো মানে মাটি উচ্ছেদক লৈ বহুত বিলাক এনেকৈ সমস্যা হৈ আছে। গতিকে মই ভাবোঁ মই যদি প্ৰশাসনিক দিশটোত ভাল এটা পদ লাভ কৰিব পাৰোঁ, মই সেই অৱহেলিত লোকসকলক নিশ্চয় সহায় কৰিম। মানে তুমি এইটো দিশ ভাবি লৈছা যে সমাজ সেৱাৰ কাৰণে যিকেইটা পন্থা আছে তাৰ ভিতৰত যদি আমি এটা উচ্চ পদবীৰ গৰাকী হ'ব পাৰোঁ তেতিয়া সমাজ সেৱাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হয় বুলি তোমাৰ অনুভৱ হৈছে। আৰু তুমি যিহেতু এই কৃতিত্ব লাভ কৰিলা, এই কৃতিত্ব লাভ কৰাৰ ক্ষেত্ৰত অন্যান্য আৰু কিবা আনুষংগিক কিবা দিশ আছে নেকি? খেলা ধূলা বা অন্য কিবা চৰ্চা এনেকুৱা কৰা নেকি? মই উপন্যাস পঢ়ি ভাল পাওঁ। অনুৰাধা শৰ্মা পূজাৰী, তাৰপাছতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, তেওঁলোকৰ কিতাপবোৰ পঢ়োঁ। লগতে এনেই লেখা মেলাৰ চখ এটা আছে, প্ৰবন্ধ আৰু কেতিয়াবা এনে সৰু চুটি কাহিনী এনেকৈ লিখা মেলা কৰোঁ আৰু ছবিও আঁকো। এনেই তোমাৰ জীৱনত প্ৰভাৱ পেলোৱা এনেকুৱা কিবা গ্ৰন্থ আছে নেকি, কিতাপ আছে নেকি যিখন কিতাপৰ বিষয়ে বা গ্ৰন্থৰ বিষয়ে তুমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিবা? মোৰ কিতাপ বুলি ক'বলৈ গ'লে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতা কিতাপখন। মই সেইখন ক্লাছ 8ত থাকোঁতে পঢ়িছিলোঁ। তাত মানে বিপুল নামৰ ল'ৰা এজন আছিলে কেৰেক্টাৰটো কিতাপখনৰ। আৰু কি কৰিছিলে মানে বিপুল উদন্ত মানে অলপ, আৰু তাৰ দেউতাকে তাৰ লগতে তাৰ 3টা ভাই ভনীয়েককো
মাক দেউতাকৰ সৈতে ঘৰখন পোহপাল দিয়ে। গতিকে তাৰ সেই উদ্ভণ্ডালিৰ ফলত সমাজত মানে দেউতাক সৈতে কেনেকৈ অপদস্থ হ'বলগীয়া হৈছিলে, তাৰপিছত দেউতাকে কেনেদৰে তাক আকৌ সেই ভাল পথলৈ ঘূৰাই আনিলে। গতিকে মই ভাবো সেইখন কিতাপ মানে মই পঢ়া কিতাপৰ ভিতৰত মোৰ জীৱনৰ কিছুমান ক্ষেত্ৰত বিভিন্ন দিশত বহুত প্ৰভাৱ পেলাইছে। আজিৰ তাৰিখত আমি এটা কথা লক্ষ্য কৰোঁ যে নতুন প্ৰজন্ম সম্পৰ্কত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা হৈ আছে। কিছু নেতিবাচক কথা উল্লেখ কৰা যায়, কেতিয়াবা গঠনমূলক কথা উল্লেখ কৰা যায়। এতিয়া শেহতীয়াকৈ আমি জেন জি কথা আমি আলোচনা হৈ আছে সমগ্ৰ পৃথিৱীতে, আৰু জেন জিয়ে ইতিমধ্যে কিছুমান দেশৰ ৰাজনৈতিক পৰিৱৰ্তন কৰাৰো আমি দেখা পাইছোঁ। এই যে নতুন প্ৰজন্মৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কিছু কথা আমি শুনিবলৈ পাওঁ বা চৰ্চা কৰা দেখা পাওঁ। এই ক্ষেত্ৰত তোমাৰ মতামত কি? মোৰ মতে আমাৰ যিটো জেনেৰেশ্যন জেড বা জেন জি, কি হয় মানে আমাৰ মাহঁতৰ দিনত বা আপোনালোকৰ দিনত মানে কি হয় কিছুমান কথাক নৰ্মেলাইজ কৰা হয়, একদম সাধাৰণ বুলি ভবা হয়। কোনোবাই কাৰোবাক খুব ডাঙৰকৈ কোৱা, টানকৈ কোৱা, সেই কথাটোক নৰ্মেলাইজ কৰা হয়। আৰু কি হয় বহুতে মানে আমাৰ ক্ষেত্ৰত এনেকুৱা হয় যে মানে বয়সত ডাঙৰবোৰক সন্মান কৰিব লাগে বুলি কয়, কিন্তু এনেকুৱা নহয় যে সন্মানটো ডাঙৰ বুলিয়ে কৰিব লাগিব। সন্মানটো মানুহে অৰ্জন কৰি লয়। গতিকে মই ভাবো কিছুমান ক্ষেত্ৰত আমাৰ জেনেৰেশ্যনটো অলপ ভাল। তাৰোপৰি এতিয়া মানে যেনেকৈ অলপ বেছি ফেশ্বনৰ ক্ষেত্ৰত বা ছচিয়েল মিডিয়াৰ লগত বহুত ৰিলেটেড বহুত মানে তেওঁলোক, গতিকে কিছুমান তাৰ নেগেটিভ প্ৰভাৱো আছে। তাৰমানে পঢ়া শুনাৰ পৰা অলপ দূৰত থকা বা অলপ কিছুমান বেয়া যিবোৰ ব্যৱহাৰ সেইবিলাককো তেওঁলোকে নৰ্মেলাইজ কৰিছে। আমি যিহেতু এখন গাঁও অঞ্চলত বাস কৰিছোঁ, তুমিও কৈছা, বা আমি প্ৰায়ভাগ মানুহে সাধাৰণতে গাঁও অঞ্চলত বাস কৰি তাৰ পৰৱৰ্তী সময়ত নগৰ অঞ্চলত জীৱন নিৰ্বাহ কৰে। আমাৰ এই গাঁও অঞ্চলবোৰত কিছুমান সমস্যা থকা দেখা যায়। এই মুহূৰ্তত যদি তোমাক কোৱা হয় যে কোনকেইটা সমস্যা তুমি আঙুলিয়াই দিব বিচাৰিবা, আৰু যিকেইটা সমস্যা আগন্তুক দিনত যদি তুমি উচ্চ পদস্থ পদবীধাৰী হৈ সেই সমস্যাকেইটা সমাধান কৰিবলৈ প্ৰথমে অগ্ৰাধিকাৰ দিবা? মই প্ৰথমতে কওঁ যে প্ৰত্যেকটো সমস্যাৰ মূল কাৰণটো হৈছে মানুহৰ নিজৰ মানসিকতা। আৰু তাৰোপৰি আমাৰ গাঁও বিলাকত কি হয়, যেনিবা ইলেকশ্যনত কোনোবা উঠিলে তেওঁলোকে কয় যে মানে ৰাজনীতিৰ ক্ষেত্ৰত তেওঁলোকে কয় আমাক ভোট দিলে আমি আপোনালোকক ৰাস্তা দিম, পানীৰ যোগান কৰিম, পানীৰ সমস্যা কমিব। কিন্তু ইলেকশ্যনটো জিকাৰ পিছত তেওঁলোকে সেইবিলাকক গুৰুত্ব নিদিয়ে। গতিকে আমাৰো এতিয়া আপোনালোকে দেখিছেই চাগে ৰাস্তা কেইটা বেয়া, আধা বনোৱাকে ৰাস্তা কেইটা থাকি গ'ল। গতিকে মই ক'ব বিচাৰিম যিবিলাকে ইয়াৰ দায়িত্ববোৰ লয় সেইবোৰ যাতে তেওঁলোকে সম্পূৰ্ণ কৰে। আৰু দ্বিতীয়তে কি হয়, সমাজ ব্যৱস্থাটো অলপ পৰিৱৰ্তনৰ প্ৰয়োজন। পুনৰ তোমাৰ বিদ্যালয়খনৰ প্ৰসংগলৈ আহিব বিচাৰিছোঁ। যিহেতু তোমালোকৰ বিদ্যালয়খনে ইতিমধ্যে ক্ৰমাগতভাৱে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। তোমালোকৰ বিদ্যালয়খনৰ পৰিৱেশটো সম্পৰ্কত তোমাৰ সামগ্ৰিক মতামত কেনেকে হ'ব? বিদ্যালয়ৰ পৰিৱেশটো খুব ধুনীয়া। মানে কি হয়, আমি ৰাতিপুৱা 8 বজাৰ পৰা স্কুল আৰম্ভ হয়, গতিকে 8:30 মান বজাত আমাৰ প্ৰাতঃসভা হয়, তাৰপিছত 9 বজাৰ পৰা ক্লাছ হয়। আৰু মই হাই ছেকেণ্ডেৰী লেভেলৰ বিষয়ে বিশেষকে ক'ম, তাৰ যিসকল আমাৰ শিক্ষকে যিসকলে আমাক পঢ়াইছিলে তেওঁলোক খুব ভাল আৰু নিজৰ মানে কৰ্তব্যপৰায়ণ। তেওঁলোক আমাক খুব ধুনীয়াকে নোটছো দিছিলে, পঢ়াইছিলেও। পৰীক্ষাৰ আগমুহূৰ্তলৈকে আমাক বহুতখিনি সহায় কৰিছিলে। আৰু প্ৰত্যেকজন টিচাৰে যেতিয়া নিজৰ কৰ্তব্যবোৰ পালন কৰে, স্কুল এখনৰ মানে উন্নতি তেনেকৈ নিজে নিজে হয়। তুমি যিহেতু এতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'লা, মানে এটা পৰ্যায় পাৰ হৈ গ'লা, এতিয়া তোমাৰ পাছৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, তোমাৰ অনুজ ভাইটি ভন্টি, তেওঁলোকৰ প্ৰতি তোমাৰ কেনেধৰণৰ পৰামৰ্শ থাকিব? কিছুমান ক্ষেত্ৰত বা কিছুমান বিষয়ত এনেকুৱা লাগে যে এইটো কৰিব নোৱাৰিম নেকি বা নহ'ব নেকি, নোৱাৰিম নেকি। গতিকে সেই ভাৱটো মনলৈ আহিলে সেইটো বিষয়ে খুব প্ৰেক্টিচ কৰিব লাগে, বা তাৰ বিষয়ে যিসকল শিক্ষক আছে তেওঁলোকক সুধিব লাগে। এনেকুৱা নহয় মানে নেভাৰ গিভ আপ বুলি যে কয় যে, সেই মানে একো কথা এৰি দিব নালাগে। নিজৰ মানে শেষ মুহূৰ্তলৈকে সেইটো চেষ্টা কৰি থাকিব লাগে। তুমি পঢ়া শুনাৰ মাজতে অন্যান্য কিবা খেল ধেমালি, গীত নৃত্য ইত্যাদি বিষয়ে চৰ্চা কৰা নে? মই তৰ্ক প্ৰতিযোগিতা কৰি ভাল পাওঁ আৰু বক্তৃতা দিবলৈও মই ভাল পাওঁ। গতিকে যেতিয়া কৰবাত আমাৰ অঞ্চলত যেতিয়া কিবা অনুষ্ঠান হয়, তাত বক্তৃতা অনুষ্ঠানৰ বাবে বা তৰ্ক প্ৰতিযোগিতাৰ ক্ষেত্ৰত মই ভাগ লওঁ। আৰু আগন্তুক দিনত আৰু কেনেধৰণৰ পৰিকল্পনা আছে? যিহেতু তুমি ক'লা যে এজন উচ্চপদস্থ পদবীৰ তুমি যিটো কথা কৈছা, তাৰ লগতে আৰু কিছুমান কিবা
পৰিকল্পনা আছে নেকি এই মুহূৰ্তত যদি তুমি উল্লেখ কৰিব বিচাৰা? মই BLLB কৰাৰ পাছত এডভকেট হ'বৰ কাৰণে LLM-টো কৰিম হয়। বা সেই বাৰ কাউন্সিলৰ এক্সামিনেশ্যনটো দিম। হয়। তাৰপিছত মই ল' ক্ষেত্ৰতো যাব পাৰোঁ, নহ'লে প্ৰশাসনিকৰ কাৰণে SSC বা APSC তেনেকুৱা ধৰণৰ পৰীক্ষাবিলাক দিব বিচাৰিম। হয়। আৰু তুমি তোমাৰ প্ৰিয় এনেকুৱা অভিনেতা, প্ৰিয় গায়ক এনেকুৱা আছেনে যাৰ বোলছবি বা যাৰ গান শুনি তুমি কিছু নিজকে ৰিলিফ অনুভৱ কৰিছিলা বা এতিয়াও কৰা? প্ৰিয় গায়ক বুলি ক'বলৈ গ'লে চবেই জানে জুবিন গাৰ্গ, কিন্তু হয়। মই তেওঁৰ বাহিৰেও অনুভ জৈন, তেওঁ বলিউডৰ হয়, হিন্দী, তেওঁকো মই ভাল পাওঁ তেওঁৰ গানবিলাক শুনিবলৈ। আৰু চিনেমা বুলি ক'বলৈ গ'লে যিবিলাক অলপ ছ'চিয়েল ৰিলেটেড বা সদায় আমাৰ দৈনন্দিন জীৱনৰ লগত যিবিলাক ৰিলেটেড, বেছি ফিকশ্যন থকা নহয়, সেই চিনেমাবিলাক মই চাবলৈ ভাল পাওঁ। ধন্যবাদ, তুমি ব্যস্ততাৰ মাজতে যথেষ্টখিনি আমাক সময় দিলা। আমি আশা ৰাখিছোঁ যে আগন্তুক দিনতো তুমি সুন্দৰভাৱে কৃতকাৰ্যতাৰ জখলাত উঠি এতিয়া যিদৰে আমাৰ সমাজখনলৈ, তোমালোকৰ পৰিয়াললৈ এটা সুনাম কঢ়িয়াই আনিলা, আগন্তুক দিনতো যাতে আমাৰ এই অঞ্চললৈ, আমাৰ ৰাজ্যখনলৈ, আমাৰ দেশলৈ যাতে এটা সুন্দৰ বাৰ্তা কঢ়িয়াব পাৰা আৰু তোমাৰ লক্ষ্য যাতে উপনীত হ'ব পাৰা, তাৰে আশা কৰি আজি আমাৰ সাক্ষাৎটো ইমানতে সামৰণি মাৰিলোঁ। শেষত কিবা ক'বা নেকি? সকলোৱে সেই সপোনবিলাক পূৰ কৰিবলৈ চেষ্টা কৰক। সকলোৰে জীৱনত প্ৰতিবন্ধকতা থাকেই, সেইবিলাক পাৰ হৈ যাতে সকলোৱে নিজৰ সপোনবিলাক পূৰ কৰে, তাকে কৈছোঁ মই। ধন্যবাদ। এয়া আমাৰ মাজত আছিল উচ্চতৰ মাধ্যমিক গেলেকী জাতীয় বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শ্ৰীমতী সমৃদ্ধি গগৈ। আমি তেওঁৰ ঘৰৰ বাসগৃহত আহি উপস্থিত হ'লোঁ আৰু আমাৰ দৰ্শকসকলৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ, যাতে এই অনুষ্ঠানটো চোৱাৰ পাছত আপোনালোকে প্ৰচাৰ কৰিব, প্ৰসাৰ কৰিব, যাতে উঠি অহা নতুন প্ৰজন্মই, ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ খা খবৰ উৎসাহিত কৰিব পাৰে।